নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ' পুনৰ স্বাগতম জনাইছোঁ। ইফালে ঠাণ্ডা বতৰ আৰু আজি ভাবিলোঁ যে ঠাণ্ডা বতৰ যিহেতু মেগী বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে মই কেনেকৈনো মেগী বনাওঁ। আৰু বেছি কথা নকওঁ, ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ ব'লক। আৰু ইফালে মই লৈছোঁ এটা বিলাহী, তাৰপাছতে মটৰ লৈছোঁ আৰু এইফালে পিঁয়াজ লৈছোঁ, তাৰপাছতে এইফালে আদা নহৰু পেষ্ট আৰু ইয়াত মছলা লৈছোঁ, ৰেড চিলি লৈছোঁ, তাৰপাছতে এইফালে ধনিয়া লৈছোঁ, জিৰা লৈছোঁ আৰু সেই তিনিটাই লৈছোঁ। মোৰ ওচৰত বেছি নাছিলে মছলা, সেইকেইটা আছিলে তো সেইকাৰণেই লৈছোঁ। আৰু আপোনালোকে যিকোনো চব্জি ল'ব পাৰে, মোৰ ওচৰত নাছিলে কাৰণে মই মটৰ আৰু বিলাহী লৈছোঁ। আৰু গোটেইকেইটা মছলা মিক্স কৰি লৈছোঁ। জলকীয়া নাই লোৱা, বেছি জলকীয়া খাব নোৱাৰোঁ কাৰণে অকল ৰেড চিলি দিম। আৰু এইফালে কেৰাহীত তেল অলপ দি লৈছোঁ, বেছি নহয় অলপ দিছোঁ। আৰু এইফালে মেগী লৈছোঁ চপেটি। আৰু ইয়াত তেল গৰম হৈছে আৰু ইয়াত তেল গৰম হ'ল, পিঁয়াজ দি দিলোঁ। তাৰপাছত পিঁয়াজটো অলপ কালাৰ আহিব দিছোঁ, অলপ ভাজি আছোঁ। আৰু এইফালে আদা নহৰুৰ পেষ্টটো দি দিছোঁ। তাৰপাছতে অলপ ভাজি ল'ম আৰু অকণমান আদা নহৰুখিনি অলপ সিজালৈকে। তাৰপাছত ইয়াত দিছোঁ বিলাহী, আৰু ইয়াৰ মটৰ দি দিছোঁ। তাৰপাছতে আকৌ অলপ ভাজি ল'ম। আৰু ইয়াৰ সোৱাদ অনুসৰি মই নিমখ দিছোঁ, আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। তাৰপাছতে হালধি অলপ দি ল'ব। তাৰপাছত অলপ দেৰি লৰাই পিনি আকৌ ভাজি ল'ব। তাৰপাছতে মছলাখিনি দি দিব। আকৌ মছলাখিনি দিয়াৰ পিছত অলপ ভাজি ল'ব। মছলাখিনি অলপ ভাজ খোৱালৈকে, আৰু তাৰপাছত এতিয়া আকৌ অলপ পানী দি দিছোঁ। তাৰপাছত পানীখিনি উতলিবলৈ দিম অলপ দেৰি সময়। আৰু ইয়াৰ পানীখিনি উতলি গ'ল। তাৰপাছত ইয়াৰ মেগীখিনি দি দিছোঁ। আৰু তাৰপাছত এতিয়া মই মেগীখিনি ভাঙি লৈছোঁ সৰু সৰুকৈ, গোটা গোটা হৈ আছে কাৰণে। আৰু তাৰপাছত অলপ উতলিলে অলপ পানীটো শুকাব লৈছে, তেনেকুৱাতে মই এইফালে মেগী মছলাখিনি দি দিছোঁ। তাৰপাছত দি পিনি খুচৰি দিছোঁ আৰু অলপ পিছতে আমাৰ মেগী ৰেডি হৈ যাব।
আৰু এইফালে আমাৰ মেগী ৰেডি হৈ গ'ল। আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।